নমস্কাৰ, হৰি ওম। বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা আছিলোঁ আৰু এতিয়াও কাম কৰোঁ, যদিও মই সক্ৰিয়ভাৱে বিশেষ একো কাম কৰি থকা নাই। দিল্লীত অহাৰ পৰা য়োগা বৰ্গ আগতে চলাইছিলোঁ বা কাম কৰিছিলোঁ, সংস্কাৰ বৰ্গ সৰু সৰু ল'ৰা ছোৱালীৰ লগত। সেই সকলোবোৰ কাম যেন কম হৈ আহিছে। তথাপি এতিয়া কৰোণা মহামাৰীৰ সময়ত আমি অনলাইন বহুত অনুষ্ঠান আমি পাওঁ আৰু যোগাযোগ হ'বৰ বাবে নতুনকৈ আকৌ সুযোগ পাইছোঁ আৰু কাম কৰিছোঁ আৰু কিতাপৰ সেৱা কৰি আহি আছোঁ। আৰু য়োগা অভ্যাস মই কেন্দ্ৰতেই সৰুতেই শিকা। মাননীয় কামাত দা, সতীশ কামাত দা যেতিয়াই বিবেকানন্দ কেন্দ্ৰত মাননীয় একনাথজী ৰানাদেৰ আৰম্ভ কৰা বিবেকানন্দ কেন্দ্ৰত প্ৰথম কাৰ্যসূচী বা কাম হাতত লৈছিল নৰ্থ ইষ্টৰ ডেভেলপমেণ্ট, নেশ্যন বিল্ডিং এণ্ড মেন মেকিং। মানুহ তৈয়াৰ কৰা বিবেকানন্দ কেন্দ্ৰৰ অন্যতম এটা কাৰ্য। সঁচাকৈ আমি মানুহ যদিও জন্ম হৈছোঁ চকু নাক কাণ, কিন্তু সঁচা অৰ্থত জানো আমি মানুহ? যদি মানুহ হৈ জন্ম হৈ আমি নিজৰ ঘৰখন, নিজৰ সমাজখন, নিজৰ ৰাষ্ট্ৰখনৰ প্ৰতি কোনো দায়বদ্ধতা নাই, কোনো যদি আমি কাম কৰা নাই, কাৰো কথা আমি যদি ভাবা নাই, অকল নিজৰ পেটটোৰ কাৰণে কাম কৰিছোঁ, খাইছোঁ লৈছোঁ, অকল নিজৰ ঘৰখনৰ উন্নতিৰ বাবে আমি কাম কৰিছোঁ, তেতিয়াহ'লে এই মুখখন যেনেকুৱা আমাৰ অৱয়ব থাকে, যদি মুখখনৰ নাকটো আমাৰ বিৰাট ডাঙৰ হৈ গ'ল, কাণ দুখন সৰু, বা আমাৰ কাণ দুখন বহুত ডাঙৰ হৈ গ'ল, বাকী মুখকেইখন সৰু, বা চকু দুটা বিৰাট ডাঙৰ হৈ গ'ল, বাকী বস্তুবোৰ আগৰ দৰে আছে, তেতিয়াহ'লে জানো সেয়া উন্নতিকৰণ বুলি কয়? যদি অকল মই নিজৰ চিন্তন কৰোঁ, নিজৰ পৰিয়ালটো আৰু মোৰ উন্নতিৰ বাবে, তেতিয়াহ'লে এই সমাজখন বা আন লোকসকলৰ উন্নতিৰ কথা বা আনৰ ভালৰ কথা যদি আমি নাভাবোঁ, তেতিয়াহ'লে জানো এজন কাৰ্যকৰ্তাৰ সঁচাকৈ এইটো আমাৰ লক্ষ্য হয় জানো? বিবেকানন্দ কেন্দ্ৰত মানুহ বনোৱাৰ প্ৰচেষ্টা, য়োগা অভ্যাস, আমাৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, জ্ঞান শক্তি বৃদ্ধি, সকলো এজ এ হোল, অল এছপেক্টছ অফ আৱাৰ নলেজ, যেনেকৈ আমাৰ মানসিক, শাৰীৰিক সকলো বিকাশ একেলগে হ'ব লাগে। যদি মই বহুত জ্ঞানী হ'লোঁ বা আমি বহুত জ্ঞানী হ'লোঁ, যদি আমাৰ কোনো মানসিকভাৱে আমি বা আমাৰ আধ্যাত্মিকতাৰে যদি আমি আগবাঢ়া নাই, বা মোৰ শৰীৰটোৰে যদি মই সুস্থ হৈ থকা নাই, তেতিয়াহ'লে সেই বুদ্ধিৰ কি কাম? যদি মই খুব আধ্যাত্মিকতা মোৰ আছে, তথাপি যদি মই তেতিয়াহ'লে নেশ্যনৰ কথা, মই ৰাষ্ট্ৰৰ কথা নাভাবোঁ, বা মোৰ নিজৰ শৰীৰটো ঠিক কৰি ৰাখিব নোখোজোঁ যোগা অভ্যাসৰ দ্বাৰা, বা মই মানুহৰ লগত কেনেকৈ লোকসংগ্ৰহ, মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰে মই নাজানো, তেতিয়াহ'লে জানো সেয়া কাৰ্য সফল হ'ব পাৰে? বাৰু সেয়া জানো মই সম্পূৰ্ণতা লাভ কৰিব পাৰোঁ? আজি আমি দুটামান কথা আলোচনা কৰিম। সৰুতে শিকা বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা হিচাপে কি গুণ আমাৰ থাকিব লাগে। প্ৰথম কথা, এখন হাবি বা জংঘলত আপোনালোকে জানে, যেতিয়া বাঘ ওলায়, বাঘ ধৰিবৰ বাবে বা বাঘক চাবৰ বাবে কোনফালে আহিব, কোনফালে ধৰিব, বা কেনেকৈ বাঘটোক লৈ গৈ কেনেকৈ জোৰ ফালে লৈ যাব, বা অৰণ্যৰ ফালে বাঘটোক এৰি দিব, এনেকুৱা কিছুমান তেওঁলোকে বন সংৰক্ষণ বিভাগবিলাকে কাৰ্য হাতত লয়। গতিকে তেওঁলোকে চাবও যায় কেতিয়াবা মানুহবোৰে জংঘলত। তো সেই বাঘটোৱে কিন্তু মানুহজনে এবাৰহে বাঘটোক হয়তো দেখিব, বা কেমেৰাটোৱে এবাৰহে হয়তো ৰাতি বাঘটোৰ ভিডিঅ' ল'ব, যিবোৰ কেমেৰা ফিক্স কৰি থৈ আহে, কিন্তু বাঘটোৱে 90 বাৰ 100 বাৰ সেই মানুহজনক দেখিব। ইমান বাঘৰ চকুৰ চোৱাৰ যিটো চাৱনি তেনেকুৱা, খুব অবজাৰ্ভ কৰে, ভালকৈ চাই লয়, আমি হয়তো এবাৰ দেখিম। ঠিক তেনেকৈ বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তাৰ চকুজুৰি চাৰিওফালে এৱাৰনেছ থাকিব লাগিব, নিজৰ কনচাৰ্ণ অফ আৱাৰ মাইণ্ড, আমাৰ কেনেকুৱা আমাৰ ছিক্স চেন্স কেনেকুৱা হ'ব লাগে। গতিকে সেই সকলোবোৰ ডাইনামিজিম, নেক্সট ৱৰ্ড, এই সকলোবোৰ আহে আমাৰ য়োগাৰ দ্বাৰা, য়োগ। দ্বিতীয়তে যেতিয়া আমি বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা হওঁ, তো আমাৰ ওপৰত চকু,
লাখ লাখ চকু মিনছ হাজাৰ চকু আমাৰ ওপৰত থাকে আমি কেনেকৈ কাম কৰিছোঁ কি কৰিছোঁ বা আমি কেনেকৈ দেশৰ সেৱা কৰিব নিজক কেনেকৈ আমি প্ৰস্তুত কৰিছোঁ বা কেনেকৈ বনাইছোঁ আমি কেনেকৈ কথা কৈছোঁ কেনেকৈ আমাৰ স্বভাৱ কেনেকুৱা আমাৰ চৰিত্ৰ এই সকলো আমাৰ সকলোৰে মানে বাহিৰৰ সমাজখনৰ চকু আমাৰ ওপৰত থাকে গতিকে আমাৰ কাৰ্যকৰ্তাবিলাকে আমি সদায় নিজকে সজাগতা কৰি ৰাখিব লাগে নিজৰ স্বভাৱ নিজৰ কথা কোৱা ধৰণ মানুহৰ লগত লগ পোৱা গতিকে আমি সকলোখিনি আমাৰ নিয়ন্ত্ৰণত থাকিব লাগে সেইকাৰণে আমি অন্তঃশুদ্ধিকৰণ কৰিব লাগে বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা হ'লে আমি যেতিয়া কেন্দ্ৰত আমি প্ৰথম যাওঁ হয়তো আমি গীত ল'ব নোৱাৰোঁ হয়তো আমি যোগা ছত্ৰ ল'ব নোৱাৰোঁ হয়তো আমি যোগা বৰ্গ ল'ব নোৱাৰোঁ কিন্তু আমি লাহে লাহে সকলো আমি কথা ক'বলৈ শিকোঁ গীত গাবলৈ শিকোঁ যোগা বৰ্গ ল'ব খোজোঁ পাৰা হওঁ সংস্কাৰ বৰ্গ ল'ব শিকোঁ কিন্তু আমাৰ অন্তঃকৰণ শুদ্ধি কৰাটো প্ৰথম দিনাখনৰ পৰা আমাৰ সেইটো ধ্যেয় হ'ব লাগে আমাৰ লক্ষ্য আমাৰ উদ্দেশ্য হ'ব লাগে আমি অন্তঃকৰণ কেনেকৈ শুদ্ধি কৰোঁ আৰু কেন্দ্ৰৰ কাৰ্যকৰ্তাই কমপ্লেইন নকৰি কনচাৰ্ণ হ'ব লাগে পৰিস্থিতিৰ ওপৰত যদি আমাৰ কেতিয়াবা আমি কিছুমান কোনোবা কাৰ্যকৰ্তাই মোৰ মতে চলা নাই বা এইটো কাম হোৱা নাই এনেদৰে তেওঁ কৰা নাই চিন্তন মনন কৰা নাই সেই কাৰ্যটোৰ ওপৰত বা বৈঠকখন হৈ যোৱাৰ পিছত সেই কাৰ্যটো দিয়াৰ পিছত তেওঁ ভালকৈ কৰিব পৰা নাই কিন্তু আমি সেই কৰিব নোৱাৰিলেও তেওঁক আমি কমপ্লেইন কৰিব নালাগে তেওঁ কিয় ৱাই হি ডিডন্ট ডু দ্য প্ৰপাৰলি ডেট ৱৰ্ক পাৰ্টিকুলাৰলি হোৱাট উই gave him the work কিন্তু আমি কমপ্লেইন নকৰি কনচাৰ্ণ হ'ব লাগে আমি কিয় নোৱাৰিলে বা সেইটোৰ ওপৰত কথা পাতি তেওঁক আমি সাহস দিব লাগিব ক'তনো ভুল হৈ গ'ল কি হ'ল যেনেকৈ আমাৰ দাঁতত যদি আমাৰ কিবা এবিধ বস্তু লাগে বা দাঁতটোৱে যদি আমাৰ জিভাখনত কেতিয়াবা চুবাওঁতে কামুৰি দিয়ে তেতিয়া আমি দাঁতটো ভাঙি আমি উলিয়াই নিদিওঁ ঠিক তেনেদৰে আমি কনচাৰ্ণ হ'ব লাগে নেক্সট আমাৰ যাতে দাঁতটো নালাগে জিভাত বা আমাৰ কিয় লাগিল আমি সেইটো ভাবি আমি একদম ভাবি নাথাকোঁ বা আমি দাঁতটো উলিয়াই দিব নোখোজোঁ ঠিক তেনেকৈ কেন্দ্ৰৰ কাৰ্যকৰ্তাকো আমি সাঙুৰি লোক সংগ্ৰহৰ লগত বা আমি লোক সংগ্ৰহ কৰাৰ সময়ত যিটো আমি সংকল্প লওঁ আমি মানুহক এড কৰিব লাগে উই শুড নট ডিটেচ পিপল ফ্ৰম আৱাৰ কেন্দ্ৰ এণ্ড কেন্দ্ৰছ কাৰ্য গতিকে আমি কেনেকৈ আমাৰ ডাইনামিজম আমাৰ চৰিত্ৰত আমাৰ কথা কোৱা ধৰণৰ আমাৰ ডাইনামিজম থাকিব লাগিব ডাইনামিক হ'ব লাগিব সকলো সময়তে আমি কেন্দ্ৰৰ কাৰ্যৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব ৰেডি কৰি ৰাখিব লাগিব আৰু আমি জানো এটা কথা যেনেকৈ আমি উগাৰ মাৰোঁ উগাৰ মাৰিলে যিটো উগাৰ মাৰিলে আপুনি যদি মূলা খাইছে আপুনি যদি পিঁয়াজ খাইছে আপুনি যদি কিবা খাইছে উগাৰত সেই গুণটো আহে ঠিক তেনেকৈ কেন্দ্ৰৰ কাৰ্যকৰ্তা কথা ক'লেই গম পাব যে এয়া হয় বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা হয় গতিকে আমাৰ কথাত সেইটো প্ৰকাশ পাব লাগে আৰু এটা বিশেষ এটা কথা মন কৰিব লাগে আমাৰ কথা কোৱাৰ আগতে শব্দৰ আগতে আমাৰ আত্মীয়তাবোধ আৰু প্ৰেম ভালপোৱা সিজনৰ প্ৰতি যাৰ লগত আমি কথা ক'ম যাৰ লগত আমি লোকসংগ্ৰহৰ সময়ত কথা পাতিছোঁ কাৰোবাৰ লগত আমি কেন্দ্ৰৰ কথা পাতিছোঁ বা কেন্দ্ৰৰ কাৰ্য কৰাৰ কাৰণে কথা পাতিছোঁ তেতিয়া আমাৰ প্ৰেম আৰু আমাৰ যিটো আমাৰ আত্মীয়তাবোধ আমি ইজনে সিজনক ভাল পাওঁ সেই আত্মীয়তাবোধটো আগতে প্ৰকাশ পাব লাগে আৰু আগতেই যাব লাগে কাৰণ আপুনি জানিব শব্দতকৈ আমাৰ চিন্তাধাৰা অধিক মাত্ৰা এক্সপেণ্ড হয় অধিক মাত্ৰা প্ৰকাশিত হয় গতিকে আমাৰ সোচ বিচাৰ যিটো আমি মনত যি ভাবি আছোঁ সেইটো আমাৰ কামতেইটো প্ৰকাশ পাব আমাৰ কথাত প্ৰকাশ পাব আৰু সেই শব্দতকৈ আমাৰ আগতেই সেই ভাৱটো সিজনলৈ গুচি যাব লাগে বা আমি এনেকুৱা ধৰণৰ কাৰ্য যেতিয়া আমি ডাঙৰ কাৰ্য কৰিব যাওঁ যেতিয়া আমি নতুন শিবিৰবিলাকত যেতিয়া আমি গৈছিলোঁ শিবিৰবিলাকত যেতিয়া মানুহৰ লগত আমি গৈ কথা পাতোঁ শিবিৰৰ কাৰণে কিবা ডনেশ্যনৰ কথা পাতোঁ বা ল'ৰা ছোৱালীক সেই শিবিৰত জইন কৰিবৰ কাৰণে মাক দেউতাকক কনভিন্স কৰাব লাগে তো তেতিয়া আমাৰ কথাত অকল মৌ বৰশিলেই নহ'ব মোৰ ওচৰত সেই প্লেটফৰ্মটো মই যিখন বিবেকানন্দ কেন্দ্ৰৰ পৰা মই কি শিকিছোঁ মোৰ মুখত মোৰ কথাত মোৰ চৰিত্ৰত মোৰ কামত সেইটো প্ৰকাশ পাব লাগিব তেতিয়াহে মানুহে বিশ্বাস কৰিব বিশ্বাস হিচাপে ল'ব গতিকে আমি কথা এটা কৈছোঁ মনত কিবা এটা ভাবিছোঁ এইটো কেতিয়াও হ'ব নালাগে বিবেকানন্দ কেন্দ্ৰৰ জন্মদাতাই হৈছে মাননীয় একনাথ ৰানাডে আজি আমি 50 years কমপ্লিট কৰিলোঁ শিলা স্মৰণ
শিলা স্মাৰক যেতিয়া আৰম্ভ কৰিছিল বনোৱা যিটো তৈয়াৰ কৰাৰ সময়ত তেওঁ বহুতো ঘাত প্ৰতিঘাত ফেচ কৰিব লগা হৈছিল সেই ঘাত প্ৰতিঘাতক তেওঁ ফেচ কৰাৰ সময়ত তেওঁ ৰৈ যোৱা নাছিলে তেওঁ ইটোৰ পিছত সিটো কাম কৰিব আৰম্ভ কৰিছিলে আৰু সকলোৰে পৰা তেওঁ কণ্ট্ৰিবিউশ্যন বিচাৰিছিলে 1 টকাকে হ'লেও সকলো মানুহে দিয়ক নিজৰ বুলি তেতিয়া ভাবিব গতিকে কেন্দ্ৰত সেইটো এতিয়াও আমি দেখা পাওঁ সকলোৰে কণ্ট্ৰিবিউশ্যন যদি আমি ছাত্ৰ এটাত ৰাতিপুৱা যদি কোনোবাই কিবা এটা লৈছে নেক্সট কেন্দ্ৰ প্ৰাৰ্থনা কোনোবাই ল'ব যোগা বৰ্গ কোনোবাই ল'ব সাধু কোনোবাই ল'ব কোনোবাই কুইজ ল'ব গতিকে কেন্দ্ৰত সকলো যেনেকৈ 5টা আঙুলি সমান নহয় যদিও সকলোৰে কণ্ট্ৰিবিউশ্যন এই হাতখনৰ মুঠিটোত গতিকে মুঠিটো যেতিয়া লগ হৈ থাকে 5টা আঙুলিয়ে আমাক লাগে এটা আঙুলি যদি নাইকিয়া হয় আমাৰ বহুত প্ৰব্লেম হয় ঠিক তেনেকৈ কেন্দ্ৰৰ সকলো কাৰ্যকৰ্তা যি গুণ থাকে সকলো গুণ সামঞ্জস্য কৰি গুণবোৰ লগত লৈ আমি কাৰ্যবিলাক কৰোঁ সেইটো এটা কেন্দ্ৰৰ পৰা বহুত শিকিবলগীয়া কথা আৰু আমি সংকটক সম্পদলৈ পৰিৱৰ্তন কৰিব কাৰ্যকৰ্তাই জানিব লাগে আমাৰ জীৱনৰ সংকট আহিবই সেইটো আমি কেনেকৈ সম্পদলৈ পৰিৱৰ্তন কৰোঁ সেইটো ট্ৰিক্স সেইটো বুদ্ধি সেইটো আমি আমাৰ উইল পাৱাৰ আমাৰ থাকিব লাগিব আৰু ঠিক তেনেকৈ আমাক যদি কোনোবাই খুব চাৰাহনা কৰে খুব ভাল গুণ গায় আমি একেবাৰে ফুলি যাব নালাগিব বাপৰে মোক ইমান ভাল কৈছে মোক কৈছে বাহ দিছে চাব্বাচি দিছে গতিকে মোক সেই যিজন মানুহে ভাল কথা মুখেৰে ক'ব তেওঁ হয়তো কাইলৈ বেয়াকৈও ক'ব পাৰে আৰু ময়ো বহুত বেয়া মানুহৰ পৰা বহুত বেয়া কথা শুনিব লগা হ'ব পাৰে কেন্দ্ৰৰ কথাই হওক বা মোকেই কিবা কিবি বহুত ক'ব পাৰে কাৰ্যকৰ্তা সদায় সাজু হৈ থাকিব লাগে মোৰ ভাল বেয়া যোনে যি কয় মই কেতিয়াও সেইটো একচেপ্ট নকৰোঁ মানে কি মই ধৰি নাৰাখোঁ কোনোবাই ভাল কৈছে আজি ঠিক আছে অ'কে কোনোবাই বেয়া কৈছে গালি পাৰিছে ঠিক আছে গতিকে বেলেঞ্চ অফ মাইণ্ড আমাৰ মনটো বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে আমি কাৰ্যকৰ্তাই সকলোৱে শিকা উচিত আৰু স্বামীজীয়ে এদিন কি কৰিছিলে এখন গাঁৱত গৈছিলে তেওঁ গোটেই ভাৰতবৰ্ষ পৰিক্ৰমা কৰিছিলে আৰু আমাৰ কেন্দ্ৰকৰ্তাই সদায় প্ৰতিখন ষ্টেটৰ প্ৰতিখন গাঁৱৰ ৰুৰেল ডেভেলপমেণ্ট আমি কেন্দ্ৰৰ এটা ডাঙৰ প্ৰকল্প গতিকে য'তেই আমি যাওঁ সকলোকে একচেপ্টেশ্যন মানে সকলোকে আমি সংস্কৃতিটো আমি তেওঁলোকক সন্মান কৰা বা আঁকোৱালি লোৱা এইটো আমি জানিব লাগে গতিকে স্বামীজীয়ে গোটেই ভাৰত ঘূৰিছিলে প্ৰত্যেকখন নগৰ ঘূৰিছিলে গাঁও ভূঞে ঘূৰিছিল এদিন গাঁও এখনত যাওঁতে তেওঁ খুব প্ৰশংসা কৰিলে তো তেওঁ প্ৰশংসা শুনাৰ পিছতো তেওঁ মুখত একেই ভাৱ তেওঁ লাহেকৈ ওলাই আহিলে গাঁওখন ওলোৱাৰ পিছতে তেওঁ কি কৰিলে এই সভাখনৰ পৰা যেতিয়া ওলাই আহিলে তেওঁ নিজৰ উৰা কাপোৰখন জোকাৰি ল'লে তাৰপিছত তেওঁ আৰু দুদিন পিছত অলপ পিছত আৰু এখন বেলেগ মিটিঙত গ'ল বেলেগ এখন গাঁৱত গ'ল তাতে তেওঁ খুব গালি খালে খুব ক'লে কিবা কিবি কি কৰি আছ এইবোৰ কিয় কৰি আছে এইবিলাক কাম মোক খুব গালি পাৰিলে তো গালিখিনি শুনাৰ পিছত তেওঁৰ মুখত একেই সতেজতা একেই প্ৰফুল্লতা একেই তেওঁৰ ভাৱ তেওঁ লাহেকৈ যেতিয়া ওলাই আহিলে ওলাই অহাৰ পিছতে তেওঁ উৰা কাপোৰখন জোকাৰিছে তেতিয়া তেওঁৰ লগত থকা শিষ্য তেওঁৰ লগত থকা সতীৰ্থ এজনে ক'লে स्वामी जी आप क्यों बार बार ऐसे जैसे कि उस गांव में भी गए आप बाहर आते हो तो मीटिंग के बाद ऐसे कपड़ा को झाड़ते हुए अगेन आप ओढ़ते हो और अपनी क्यों बारे बारे এইটো কৰে বা ইয়াতে আপোনাক ভাল কওঁতেও কৰিলে আৰু মানে খং কৰোঁতেও তো স্বামীজীয়ে কৈছিলে মই ভালটো ৰাখি ল'ব নোখোজোঁ কোনোবাই মোৰ প্ৰশংসা কৰে আৰু মোক কোনোবাই বেয়াকৈ কয় সেইটো মই ধৰি ৰাখিব নোখোজোঁ গতিকে আমাৰ কাৰ্যকৰ্তাৰ এই গুণটো আমি থাকিব লাগে আমি ভাল ক'লেও উঠি যাব নালাগে বা আমি একদম ইম্বেলেঞ্চ হ'ব নালাগে আৰু আমি কোনোবা বেয়া ক'লেও আমাক কিবা আমাৰ কামত দুখ ধৰিলে বা বেয়া ক'লেও আমি দুখী হ'ব নালাগে আৰু আমি সুখ আৰু দুখ দুয়োটাই বেলেঞ্চ কৰি চলিব লাগে কেতিয়াবা সুখ আহিব জীৱনত কেতিয়াবা দুখ আহিব কেতিয়াবা কাম কৰি থকাৰ সময়ত নিজকে আমি সুখৰ পৰিৱেশত থাকি কাম কৰিম বা কিছুমান বহুত ক্ৰিটিকেল বহুত কিছুমান কামত আমাৰ কি হয় শিবিৰবিলাকতো দেখা যায় বহুত পৰিস্থিতি কেতিয়াবা ভীষম হৈ যায় কিবা কিবি বস্তু নাইকিয়া হয় কিবা কিবি যোগাৰ কৰিব লাগে গতিকে আমি ভীষম পৰিস্থিতিটো আমাৰ নিজৰ মনটো বেলেঞ্চ কৰি ৰাখিব আমি জানিব লাগে গতিকে সকলো বি এণ্ড মেক মই স্বামীজীৰ এই আদৰ্শটো এই কথাখিনি মোৰ খুব ভাল লাগে আমি নিজকো তৈয়াৰ কৰিব লাগে আৰু
আনকো তৈয়াৰ কৰিব লাগে একে সময়তে। যেনেকৈ মই যদি ভাবোঁ যে মই ভাল, গতিকে মোৰ দৰে আৰু দুগৰাকী যদি মই আৰু তিনিগৰাকী যদি মই একেই ধৰণৰ কাৰ্যকৰ্তা মই নিৰ্মাণ কৰিব পাৰোঁ, তৈয়াৰ কৰিব পাৰোঁ, সেইটো চাব লাগে। আৰু যিটো আমি ডিচিশ্যন লওঁ, যিটো আমি সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তটো অকল কেন্দ্ৰৰ সপক্ষে হ'ব লাগে। কেন্দ্ৰৰ যদি ভাল হয় সেই সিদ্ধান্তটো লোৱা উচিত। অকল মোৰ ভাল হয় বা মোৰ লগৰ দুই চাৰিজন চিনাকিৰ মাজত এই কথাখিনি ভাল হয় বা এই মানুহজনক মই চিনি পাওঁ, তেওঁক মই কেন্দ্ৰলৈ মাতি আনিম, তেওঁ ভাল হ'ব বা কিবা মানে কি নিজৰ কথালৈ ভাবি কোনো ডিচিশ্যন ল'ব নালাগে। কেন্দ্ৰৰ যিটো ভাল হয় সেইটোহে আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, য'ত কেন্দ্ৰ আগলৈ যায়, কেন্দ্ৰৰ কামবিলাক ফলভূত হয়। গতিকে এইখিনি কথা কৈ কেন্দ্ৰৰ কাৰ্যকৰ্তা হিচাপে মই নিজকে বহুত ধন্য মানো। যিখিনি কাম গুৱাহাটীত কৰিছিলোঁ, শিবিৰ, সৰু ল'ৰা ছোৱালী সংস্কাৰ বৰ্গ, য়োগা বৰ্গ, কেতিয়াবা এংকৰিং কৰা, সকলোতে ইমান উৎসাহ পাইছিলোঁ। আৰু সদায় মই ভাবিছিলোঁ এইটো মোৰ কাৰ্য ন, মোৰ শব্দটো লাহে লাহে নাইকিয়া হৈ আহিছিলে, এইটো আমাৰ কাৰ্য। গতিকে উই শব্দটো কেন্দ্ৰৰ পৰাই শিকিছোঁ। যদিও মই গীতা ভাগৱত ৰামায়ণ পঢ়ি বা যিবোৰ গ্ৰন্থত সদায় যেনেকৈ হনুমানজীৰ পৰা আমি শিকিব পাৰোঁ। হনুমানজী যেতিয়া সেইটো নিৰ্মাণৰ আগত যেতিয়া সুগ্ৰীৱে ক'লে যে সীতা মাৰ খবৰ ল'বৰ কাৰণে কোনোবা যোৱা তোমালোকে এইটো পাৰৰ পৰা লংকালৈ, তেতিয়া অংগদে ক'লে মইতো যাব পাৰিম হয়, মই উভতি অহাৰ কোনো গেৰাণ্টি নাই। আৰু এনেকৈ সকলোৱে ক'লে কিবা কিবি। হনুমানজীয়ে চুপচাপ কোণ এটাত বহি আছে। তেতিয়া সুগ্ৰীৱে ক'লে হনুমানজী তইতো অতুলিত বলধামা, তইতো বহুত বলৰ গৰাকী হয়, তইতো একদম উৰি যাব পাৰ, পৱন পুত্ৰ হয়, অমুক তমুক খুব গুণ বাখানিল। তেতিয়া যেতিয়া কৈ আছে গুণবোৰ, তেতিয়া হনুমানজী চুপচাপ বহি আছে, তেওঁৰ একো ৰিয়েকশ্যনে নাই। যেতিয়া ক'লে ৰাম কাজ কৰিবেকো লাগা, ৰাম কাম কৰিবৰ কাৰণেই তোৰ জন্ম, তই আহিছ পৃথিৱীত, তেতিয়া হনুমানজীয়ে ৰাম কাম কৰিব লাগে, তেতিয়া একেবাৰে ডাঙৰ হয়, বিশাল হৈ পেলাই ক'লে মই ৰামৰ কামৰ কাৰণে মই যেতিয়াই মই ৰেডি। গতিকে হনুমানজীৰ পৰা এইবোৰ ভক্ত এজনৰ পৰা এইবোৰ শিকিব লাগে। আৰু দ্বিতীয়তে হনুমানজীয়ে যেতিয়া লংকাত গৈ জুই লগাই দিলে, নিজৰ নেজডালৰ যিটো জুই লগাই দিছিলে ৰাৱণে, সেই জুইৰে গোটেই সোণৰ লংকা যেতিয়া পুৰিলে, ঘূৰি অহাৰ পিছত তেতিয়া ৰামচন্দ্ৰৰ ওচৰত যেতিয়া তেওঁ ডাইৰেক্ট কথা কৈছিলে, ৰামচন্দ্ৰই সীতাক দেখিছনে বুলি সোধাৰ আগতে হনুমানজীয়ে কৈ দিছে সীতা মাক মই লগ পাইছোঁ, দেৰি কৰা নাই। সীতা মা বুলি কৈ অকণমান ৰৈ দিলে যেন ৰামচন্দ্ৰই ভাবিব লগ নাপালে নেকি, বা এই কনফিউজনটো নাহাৰ আগতে তেওঁ আগতে ক'লে দেখোহি সীতা মাকো দেখোহি মোহি, সীতা মাক মই চাইছোঁ, দেখিলোঁ, আগতেই কৈ দিলে। গতিকে খুব শ্বৰ্টকাটকৈ কথা ক'ব লাগে কেন্দ্ৰৰ কাৰ্যকৰ্তা, আৰু প্ৰকাশ পাব লাগে। যেতিয়া আমি কাৰোবাক কওঁ এই কামটো কৰিলিনে, নহয় মই কৰিব খুজিছিলোঁ, এনেকুৱা হ'ল তেনেকুৱা হ'ল, বহুত 3 মিনিট উত্তৰটো পাবৰ কাৰণে ৰৈ থাকিব লাগে। এনেকুৱা হ'ব নালাগে। যেতিয়া কিবা প্ৰশ্ন এটা সোধা হয় ডাইৰেক্ট উত্তৰটো দিব পাৰিব লাগে। আৰু এইটো নিজৰ উৰ্জাৰ ওপৰত, নিজৰ এক্টিভনেছৰ ওপৰত থাকে এইটো, আৰু মনটো খুব চাফা হ'ব লাগে। বাৰু যিয়ে নহওক, ৰামজীয়ে যেতিয়া হনুমানজীক ক'লে যে তুমিতো একদম লংকা জ্বলাই থৈ আহিলা, তো তুমি কৰিলা ইমান ডাঙৰ কাম, তেতিয়া হনুমানজীয়ে ক'লে মই ক'ত, আপুনিয়ে কৰিছে প্ৰভু, আপুনিয়ে মোৰ দ্বাৰা কৰাইছে প্ৰভু, তেনেকৈ ক'লে। নিজে গা পাতি লোৱা নাই যে মই কৰিছোঁ কামটো। আমি কেনেকুৱা কৰোঁ, কিবা এটা কাম কৰোঁ, মই কৰিছোঁ, এইটো কাম মোৰ কাৰণে হৈছে, এইটো আমি এনেকৈ ক'ব খোজোঁ, মই কৰিছোঁ বুলি ক'লে মই শব্দটো আমাৰ কেন্দ্ৰ কাৰ্যকৰ্তাৰ তাত হনুমানজীৰ দৰে থাকিবই নালাগে। আমি সকলো কৰিছোঁ, বেয়া হ'লেও আমি, ভাল হ'লেও আমি, সকলো বস্তু আমি হৈ চলাৰ যিটো প্ৰয়াস। আজি মই আপোনালোকৰ লগত কিছু কথা আমি আলোচনা কৰিলোঁ আৰু মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিলোঁ। সকলোৱে আমি ভালে থাকোঁ। পৃথিৱীত বহুত কাম কৰিব আছে। স্বামীজীয়ে জীয়া মিন্স সঁচা ফুল এটি অলপ সময় জীয়াই কিন্তু সকলোকে সুবাসিত কৰে, সকলোকে ভাল গোন্ধ প্ৰদান কৰে। ঠিক তেনেকৈ আমি আৰ্টিফিচিয়েল ফ্লাৱাৰ হৈ বহুত টাইম জীয়াই থাকিলে কি হ'ব, অলপ সময় জীয়াইছোঁ কিন্তু কাৰোবাৰ কামত আহিবৰ কাৰণে আমাৰ যদি এয়া জীৱন হয়, তেতিয়াহ'লে আৰু কি লাগে।
এই মানৱ জন্ম সফল হ'ব। মেন মেকিং আৰু নেশ্যন বিল্ডিং, মানুহ তৈয়াৰ কৰা আৰু এই ৰাষ্ট্ৰখন পুনৰ উত্থান, স্বামী বিবেকানন্দৰ যি সপোন, আমি সকলো কাৰ্যকৰ্তাই নিজৰ নিজৰ ঠাইত প্ৰতিদিন, আমি এদিনো আমাৰ এনেকৈ যাব নালাগে যে আমি কাৰ্য কৰা নাই। প্ৰত্যেকটা দিন আমাৰ কেন্দ্ৰৰ কাৰ্যত, ৰাষ্ট্ৰৰ কাৰ্যত যেন যায়, তাৰে শুভকামনাৰে আপোনালোক সুস্বাস্থ্যৰ গৰাকী হওক। ভাৰত মাতা কি জয়। হৰি ওম, হৰি ওম, হৰি ওম। ওম শান্তি, পৃথিৱীৰ শান্তি। ওম শান্তি, পাতালৰ শান্তি। ওম শান্তি, আকাশৰ শান্তি। সকলো শান্তিময় হওক। হৰি ওম।